নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই সিংফুদাই। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, কোনো অপৰাধীৰ মৃত্যুদণ্ড দিয়াৰ পাছত ন্যায়াধীশে কিয় পেনৰ আগটো ভাঙি দিয়ে আৰু ডক্টৰে কিয় বগা ৰঙৰ এটা কোট পিন্ধে? গেছত আমি সকলোৱে ৰন্ধা বঢ়া কৰোঁ, কিন্তু আমি লক্ষ্য কৰিছোঁনে গেছৰ চিলিণ্ডাৰ ৰং কিয় ৰঙা হয়? যদি আপুনি নাজানে তেনেহ'লে চাওক আজিৰ এই বিশেষ প্ৰতিবেদন। আজি আপোনাক কিছুমান আজব সত্যতাৰ বিষয়ে জনাবলৈ আগবাঢ়িছোঁ। নম্বৰ 1, এলমাৰ্কছ নামৰ এজন ব্যক্তিয়ে এনেকুৱা এটা বস্তু ডিজাইন কৰি উলিয়াইছে যি আমি শুনা মিউজিক ডাইৰেক্টলি আমাৰ মগজুত স্পৰ্শ কৰিব, আৰু ইয়াৰ লগতে ই এনেকুৱা এটা টেকনিকেল ব্যৱহাৰ কৰিব যাৰ বাবে মানুহৰ মগজুৱে এটা কম্পিউটাৰৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিব। নম্বৰ 2, আপুনি জানেনে যে জাপানত কোনো ছোৱালীয়ে কোনো ল'ৰাক যদি পচন্দ কৰে তেতিয়া কি বিচাৰে? যেতিয়া এজনী ছোৱালীয়ে এজন ল'ৰাক পচন্দ কৰে তেতিয়া ছোৱালীজনীয়ে ল'ৰাজনক নকয় যে মই আপোনাক পচন্দ কৰিছোঁ। তাৰ পৰিৱৰ্তে ছোৱালীজনীয়ে ল'ৰাজনক চাৰ্টৰ দ্বিতীয়টো বুটাম বিচাৰে, কিয়নো জাপানৰ মানুহবোৰে বিশ্বাস কৰে যে চাৰ্টৰ দ্বিতীয় বুটামটো হৃদয়ৰ খুব নিচেই কাষতে থাকে। অৰ্থাৎ তেওঁলোকে বুটাম বিচৰা মানে আপুনি মই জানিব লাগিব যে ছোৱালীজনীয়ে আপোনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে। এতিয়া আহক নম্বৰ 3 লৈ। ছুইজাৰলেণ্ড দেশৰ নামটো আপুনি নিশ্চয় শুনিছে। বাৰু আপুনি জানেনে যে ছুইজাৰলেণ্ডৰ মানুহে নিশা 10 বজাৰ পাছত হাগিব নোৱাৰে? এইটো কি আচৰিত! তাৰ মানুহে ৰাতি 10 বজাৰ পাছত টয়লেটলৈ যাব নোৱাৰে। 10 বজাৰ পাছত ছুইজাৰলেণ্ডৰ যিকোনো শব্দই মানুহৰ টোপনি হানি কৰে, আৰু এনেকুৱা সময়ত টয়লেটৰ ফ্লাছে সম্পূৰ্ণ এপাৰ্টমেণ্ট হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে। যদি ভুলতে এই নিয়ম কোনোবাই অমান্য কৰে তেনেহ'লে জেল পৰ্যন্ত হ'ব পাৰে। এতিয়া আহক নম্বৰ 4। আপোনালোকে মোবাইল টিভি বা আন কোনো মাধ্যমত দেখিবলৈ পায় যে কোনো ন্যায়াধীশে এজন অপৰাধীক মৃত্যুদণ্ড দিয়াৰ পাছত পেনৰ আগটো ভাঙি পেলায়। কিয় বাৰু আপোনালোকে জানেনে? আপুনি হয়তো ভাবিছে যে ন্যায়াধীশে এনেকুৱা কিয় কৰে। আচলতে যিটো পেনে এজন ব্যক্তিৰ মৃত্যুৰ ৰায় লিখে সেই পেনটোৱে যাতে আন কোনো ন্যায় লিখিব নোৱাৰে তাৰ বাবে এনে কৰে। আমাৰ ঘৰত ৰন্ধন কাৰ্য ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰ ৰং কিয় ৰঙা হয় আপুনি জানেনে? জানো আহক আজিৰ এই প্ৰতিবেদনত। ৰঙা ৰঙৰ চিলিণ্ডাৰ এই কাৰণে ব্যৱহাৰ কৰা হয় ই যিমান আমাৰ উপকাৰ সাধন কৰিলেও ইয়াৰ কিছুমান অপকাৰী গুণ আছে। ই সোনকালে অগ্নিদগ্ধ হোৱাৰ আশংকা থাকে। সংক্ষেপে ক'ব গ'লে ডেঞ্জাৰ হোৱাৰ হেতুকে সকলোৰে চকুত লগাকৈ ৰঙা ৰং ব্যৱহাৰ কৰা হয়। আমি যেতিয়া ডক্টৰ বা কোনো লেবত যাওঁ তাত থকা মানুহবোৰে বগা কোট পিন্ধা দেখা পাওঁ। জানো আহক বগা ৰঙৰ কোট কিয় পিন্ধে? ডক্টৰসকলে লেবত বা কোনো অপাৰেশ্যন কৰোঁতে কেমিকেল ব্যৱহাৰ কৰে, আৰু যদি সেই কেমিকেল শৰীৰত পৰে তেনেহ'লে অপকাৰ হ'ব পাৰে। যিহেতু কেমিকেল বগা ৰঙৰ বাহিৰে আন কোনো ৰঙত দেখা পোৱা নাযায়, সেয়েহে বগা ৰঙৰ কোট পিন্ধে। তাৰ উপৰিও বগা ৰঙে শান্তি আৰু পৰিষ্কাৰ সংকেত দিয়ে। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।